ৰিয়ান পৰাগে মহেন্দ্ৰ সিং ধোনীক নিজৰ আদৰ্শ হিচাপে গণ্য কৰে। কেৱল ৰিয়ান পৰাগেই নহয়, ক্ৰিকেটত অভিষেক ঘটোৱা প্ৰতিজন যুৱ খেলুৱৈয়ে মহেন্দ্ৰ সিং ধোনীক নিজৰ আদৰ্শ হিচাপে গণ্য কৰে। তেওঁৰ দৰে বহু গুণ শিকিবলৈ চেষ্টা কৰে। ৰিয়ান পৰাগৰ এটি ভিডিঅ' ভাইৰেল হৈছে। মহেন্দ্ৰ সিং ধোনীক ভাৰতীয় দলৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে পৰিগণিত আৰু তাতোতকৈ ভাল তেওঁ উইকেট ৰক্ষক হিচাপে পৰিগণিত, তাত কোনো সন্দেহ নাই। একে সময়তে ছ'চিয়েল মিডিয়াত এটি ভিডিঅ' ভাইৰেল হৈ পৰিছে ৰিয়ান পৰাগৰ। এই ভিডিঅ'টোত য'ত উইকেট কিপিঙৰ অনুশীলন কৰা দেখা গৈছে, কিন্তু মহেন্দ্ৰ সিং ধোনীৰ নকল কৰা দেখা যায়। এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব যে ৰিয়ান পৰাগে উইকেট কিপিঙৰ অনুশীলনত কৰিছে। তেওঁৰ লগতে তেওঁৰ প্ৰশিক্ষকেও উপস্থিত। তেওঁৰ প্ৰশিক্ষকে কৈছে কেনেকৈ পজিশ্যন ল'ব লাগে উইকেট কিপিঙৰ বাবে। ইয়াৰ পিছত বহুসকলে কয় ধোনী ভাইৰ দৰে কৰিবলৈ। পিছত ৰিয়ানেও তেওঁক ধোনীৰ দৰে কৰিবলৈ চেষ্টা কৰে। অকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।